सरकार और केदिनमान থাকিলে ভাল হলহেঁতেন सरकार এতে শেষ হব নালাগিছিলে 5টা বছর আমার কারণে খুব ছুটি যেন লাগিছে এইবাৰ হয়নে নহয় 5টা বছর আমার কারণে ছুটি যেন লাগিছে কিহৰ কাৰণে লাগিছে যে যোৱা 5টা বছৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া অসমখনত সঘনে যি তেখেতসকলে আহা যোৱা কৰিছে অসমৰ ৰাইজক ইমানখিনি মৰম দিছে এই কথাটো লৈ পেলাই আমি উপলব্ধি কৰিছোঁ কি আমাৰ নেতাবিলাক আমাৰ ওচৰতে আছে আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে যোৱা 5টা বছৰত বিভিন্ন সময়ত দুখ দুৰ্যোগ যি সমস্যাই নহওক কিয় এই খন্তেক সময়ৰ কাৰণে ৰাইজক অনুভৱ কৰিব দিয়া নাই যে ইয়াত চৰকাৰ নাই করোনা ভাইরাসের সময়তে হোক বিভিন্ন সময়তে হোক প্রত্যেকটো মুহূর্তত রাইজে অনুভব করেছে যে আমার নেতা আছে আর আমার সরকার আছে আর এই কারণে আজি অসমৰ রাইজৰ নির্ণয় লোৱাত সিদ্ধান্ত লোৱাত কোনো সকজা হওয়া নাই কি এইবাৰ পুনৰ অসমত বিজেপিৰ নেতৃত্বত ইউপিপিএল আৰু অগপৰ একেলগে সরকার আহিব লাগে এই ডিসিশন লোৱাত এই সিদ্ধান্ত লোৱাত রাইজৰ সকজা হওয়া নাই আজি আমি শুনিবলৈ পাইছো অসমত মহাজোঁট বুলি এটা টিম হৈছে এই মহাজোঁটত কংগ্ৰেছ আছে ইউডিএফ আছে বিপিএফ আছে মহাজোঁটে বিভিন্ন কথা কৈছে তেখেতসকলে চৰকাৰ গঠন কৰিব বহুত মানে এমএলএ জিকিব কিন্তু চৰ্দাৰ ৰাইজ এজন নাগৰিক হিচাপে আজি খুবেই ভাল লাগিছে যে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লগতে আমাৰ বিটিআৰৰ চিফ তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াই আজি এই চিডল সমষ্টিৰ অন্তৰ্গত আমাৰ এই আশ্ৰাবাৰী খেলপথাৰ আহি বিশাল এটা জনসমাগম য'ত মানে নিৰ্বাচনী প্ৰচাৰ জনসমাগম ইয়াত আহি তেখেতসকল আগন্তুক যি নিৰ্বাচন সেই নিৰ্বাচনত ইউপিপিএল মনোনীত প্ৰাৰ্থী মানে জয়যুক্ত কৰাবলৈ তেখেতসকল আহ্বান জনাইছে যে আজি প্ৰত্যেকটা তেনেকেই জনসমাগম হ'ল য'ত মানে কি স্বতঃস্ফূৰ্তভাৱে ৰাইজ আজি ওলাই আহিছে ৰাইজ এই কাৰণে ওলাই আহিছে যে এটা পৰিৱৰ্তন তেখেতসকল বিচাৰে ইয়াত যোৱা 15টা বছৰ এমএলএ হৈ 15টা বছৰ মিনিষ্টাৰ হৈ যি এই অঞ্চলৰ যেনে নিষ্পেষিত এটা অঞ্চল হৈ আছিলে য'ত নেকি গৰাখহনীয়াৰ সমস্যা য'ত নেকি বিশুদ্ধ খোৱা পানীৰ সমস্যা য'ত নেকি ইয়াত মানে নিবনুৱা সমস্যা আৰু তেনেকৈ বহু এশএবুৰি সমস্যা য'ত আজি 15 বছৰ ধৰি ইয়াৰ সমাধান মানে ওলোৱা নাই বা সমাধান কৰিব তেখেত চন্দ্ৰ ব্ৰহ্মই কৰা নাছিলে যাৰ কাৰণে আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে তেখেতসকল ওলাই আহিছে আৰু এইটো অঞ্চলৰ মানে শান্তিৰ কাৰণে এইটো অঞ্চলৰ বিকাশৰ কাৰণে যেটো আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰৰ নেতৃত্বত আজি অসমৰ এটা শান্তিৰ বাতাবৰণ ঘূৰাই আহিছে আজি সবেই বিচাৰিছে যে উন্নয়ন আৰু উন্নয়নটো কোনো তাত মানে আনডিসক্ৰিমিনেশ্যনভাৱে তাত মানে ডিসক্ৰিমিনেট হ'ব নালাগে এইভাৱে আজি উন্নয়ন বিচাৰিছে যাৰ কাৰণে আজি প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে যোৱাটো নিৰ্বাচনত কৈছিলে যে আমি মৰ্যাদা বিকাশ দিম আজি মৰ্যাদা সহকাৰে ৰাইজে আজি যাই থাকিব বিচাৰিছে ইয়াত মানে উগ্ৰবাদৰ সমস্যা শেষ হৈ গ'ল ইয়াত এতিয়া বিকাশৰ কথা আহি গ'ল ইয়াত এটা কৰ্ম সংস্থাপনৰ কথা আহি গ'ল তো আজি প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল আৰু বিজেপি চৰকাৰে ৰাজ্যক কৰ্মসংস্থাপন দিবলৈ গৈ আছে ইয়াত আস্থা ৰাখিছে যে ঠগবাজি এটা ৰাজনীতি ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে ইয়াত আজি আমূল এটা পৰিৱৰ্তনৰ কাৰণে ৰাইজ আগুৱাই আহিছে।